এতিয়া আজি চৰাইদেউ মহোৎসৱলৈ আৰু চৰাইদেউ মহোৎসৱৰ তিনিদিনীয়া আজি ঠাইডোখৰ উৎসাহ কৰাৰ কাৰণে আমাৰ স্থানীয় বিধায়ক ধৰ্মেশ্বৰ পৰচাৰেও যথেষ্টখিনি কাম কৰি আছে আৰু আমি আহিছোঁ ইয়াত খুব ভাল লাগিছে আৰু ইয়াত বাণিজ্য মেলাৰ পৰা আৰম্ভ কৰি ইয়াত সাংস্কৃতিক অনুষ্ঠান আৰু বিভিন্ন ধৰণৰ অনুষ্ঠান ইয়াত প্ৰদৰ্শন কৰা নমস্কাৰ স্বাগত জনাইছোঁ মই ৰাজলক্ষীয়ে মোৰ চেনেলত নতুন এটা ব্লগলৈ আৰু আশা কৰোঁ আপোনালোক ভালে আছে আৰু নতুন বছৰৰ সকলোলৈকে শুভেচ্ছা যাচিলোঁ তো এতিয়া আমি পূৰা পিকনিক যাবৰ কাৰণে ওলাইছোঁ চুকাফা ফেষ্টিভেল পাতিছে তো এহালৈ গৈ আছোঁ তো ইহঁতি ইয়াত উঠিলে আমি স্কুটিত যাম তাত লগ পাম কোনবিলাক লগত যাব কোনবিলাক মোৰ লগত যাব আৰু ইহঁত ইয়াত ধৰি চাওঁ উঠিলে ঐ তোমালোকক লগ পাম দেই বাই বাই আমি এতিয়া স্কুটি লৈ যাম ইহঁতক পঠিয়াই দিছোঁ তোমালোকে গৈ থাকা আমি লগ পাই আছোঁ তাত দেই তো ফ্ৰেণ্ডছক বাই 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 পিয়াংকু বহুত বেছি কাহ লাগি আছে সেইকাৰণে এতিয়া গৰম পানী বটল এটা লৈ লৈছোঁ কি মিটিং এখন এতিয়া আমি একদম পুবালীহঁতৰ ঘৰ ৰাস্তাটোৱেদি আহিলোঁ আছে আমাৰ পুবালীহঁতৰ ঘৰ ঠিক চাগে ভাবিছিলোঁ পুবালীহঁতকো লৈ পিনি যাওঁ বুলি সিহঁতি চাগে আগতীয়াকৈ গৈ তাত আছেগৈ চুকাফাত গাইছ মানে আমি এতিয়া অকল গুণগুণে মই সিহঁতক বিচাৰি পিনে ইয়াত ৰখিলোঁ সিহঁতক নাপালোঁ মানে সিহঁতি অলপ আগত আছেগৈ চাগে সেইকাৰণে আমি এতিয়া আগলৈ বুলি গৈ থাকিম আৰু বহুত ডোখৰত আছে বহুত ডাঙৰ এৰিয়া হয় এটা চৰাইদেউ চুকাফা মানে পূৰা ডাঙৰ ফিল্ড হয় তো মানে গোটেই এৰিয়াটো আপোনালোকক দেখাম আপোনালোকে চাগে পুবালি দি ইয়ালৈ আহিছে নেকি মৰা আছে মানে বিচাৰি ফুৰিছিলোঁ অঁ তোমাৰ মানে দেখিছোঁ আৰু ইনষ্টাগ্ৰামত দেখিছোঁ ভিডিঅ' দেখিছোঁ আজি ৰাতিপুৱা আহিছিলোঁ ফেষ্টিভেল চাবলৈ নেকি ফেষ্টিভেললৈ আহিলোঁ আৰু যাওঁ দেই বাই বাই লগ পাম আকৌ বাপেকে চিনিয়ে পোৱা নাই জীয়েকক দেখাই নাই মাতি আছে দেউতা দেউতাকে ভাল নে কমলা কিনি দিম বুলি ভাবিছিলোঁ কোনবিলাক কিনি নিদিলে হ'ব আৰু এতিয়া পূৰা ফ্ৰীকৈ এতিয়া বিদায় লৈছে দেই আপোনালোকৰ বাঢ়ি আগলৈ বাই বাই ফ্ৰেণ্ডসকলে ইয়াৰ পুবালীক লগ পাই গ'লোঁ সিহঁতৰ ঘৰত এনেই মানে সৰম দি আছোঁ আমি তাৰ সি ইয়াত আছে সি মানে মেইন ন সেইটো কাৰণে তাৰ ইয়াত আছে আমি এবাৰ আহি গ'লোহি মেখেলা চাদৰ পিন্ধি গ'লো ড্ৰেছ চেঞ্জ কৰি আহিলেগৈ আৰু এইবিলাক ব'লা অকণমান ফুৰি আহোঁ খাদ্য মেলা চাই আহোঁ খাদ্য মেলা কোনফালে আছে আৰু কি কি মেলা বহিছে ইয়াত কিতাপৰ মেলা আহিছে আৰু মেলালৈ গৈ আছে মানে কিনাৰহে কথা আৰু ন তো ইয়াত বহুত বেছি ধুনীয়াকৈ মানে সজাই দিছে চাৰিদিশে ভাল সঁচাকৈ চিনি নাপায় পুবালীয়ে জনাব যে আজি মানে প্ৰথম দিন হয় যিহেতু আজি মিটিং চিটিং কিবা কিবি হ'ল আৰু কিন্তু আজি প্ৰথম দিনটো ইমান বেছি ইণ্টাৰেষ্টিং নহয় মানে কাইলৈহে বেছি হেৰি আছে ভাল লাগিব কাইলৈ আছে কাইলৈ কোন কোন আহিব কাইলৈ ৰমেন দানক আৰু কোন আহিব লক্ষী প্ৰভু আছে তাৰপৰা লাষ্টৰ দিনা আহিব সীমান্ত শেখৰ প্ৰিয়ংকা ভৰালী আহিব বোলে আৰু সীমান্ত শেখৰ আহিব কিন্তু মই 9 তাৰিখে অহা হ'লে বেছি ভাল আছিলে আৰু আজিহে সুবিধাটো মিলিলে সেইকাৰণে আজি দিনটোতে আহিলোঁ ধুনীয়া হৈ আছে চুলি ষ্টেট কৰি ল'ম লাগিছে ডিব্ৰুগড়ত আছিলে ন কেতিয়া আহিলা মই চাইছিলোগৈ না নাজিয়াত আছে নেকি নাজিয়াত মোলো একদম মানে আমাৰ পেহী জীয়েকৰ জীয়েক হৈছে মানে পুবালী আৰু ডিব্ৰুগড় যাওঁতে মই মাহীয়েক হয় আৰু ডিব্ৰুগড় যাওঁতে মানে তাইক আপোনালোকক ভিডিঅ'ত দেখাইছিলোঁ তাইক চিনাকি কৰাই দিছিলোঁ পুবালী কৰক আৰু তাই মানে তাত আছিলেগৈ পঢ়ি আছিলে গুচি আহিলে এতিয়া শেষ হ'ল চাগে আৰু এতিয়া আমি এইবিলাক মেলাবিলাক দেখাম কি কি মেলা বহিছে ব'লক বাই 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 বাই
আৰু মেইন গেটখন আছে এইবাৰ বহুত বেছি ধুনীয়াকৈ বনাইছে ভিতৰলৈ যাওঁ এতিয়া আপোনালোকক দেখুৱাম কিনি আনিছে দেখিলে যে লগালগ গুচি আহিছে ইহঁতক এতিয়াহে লগ পাইছোঁ মানে ইমান দেৰি বিচাৰিলোঁ নহয় ইহঁতি আগতীয়াকৈ আহিলে যে যাব আৰু লৈ যাব বাকী নহয় ওপৰত দেখি আছে আমাৰ বেনাৰত ভাগ্য লটাৰী স্কেচ নম্বৰ धमाका लॉटरी আহিব नसीब का खेल है किसका किस्मत है उसी का मिलेगा গাইজ মানে মুগাৰ কাপোৰ চাইছোঁ ইমান বেছি দাম বাপৰে কিনিব নোৱাৰি আৰু দেই বেলেগ এখন দোকানলৈ যাওঁ অ' বাইদেউ ধুনীয়া ধুনীয়া মেখেলা চাদৰ আছে নেকি অ' কোনযোৰ সেইটো কি নুনী পাট নেকি নুনী পাট যোৰা কিমান হ'ব নুনী পাটবিলাক যোৰা আছে নেকি কিমান দাম হৈছে ২৬০০ ডিব্ৰুগড় দেখা মেলা হ'লে বহে নিব অঁ মানে ডিব্ৰুগড় মেলাত বহা গম পাইছোঁ আপোনাক এইবাৰ ফুলখিনি চাবলৈ আহিলোঁ ইমান ধুনীয়া ধুনীয়া ফুল দাদা পুলিটো কিমান দাম কিমান লৈছে পাইন গছ এল'ভেৰা এইবিলাক প্ৰজাতি আছে নে নাৰ্চাৰীখনৰ নাম হৈছে আনন্দ নাৰ্চাৰী এইজোপা মানে দেখিবলৈ বহুত বেছি ধুনীয়া লাগিছে খোৱাতকৈ মানে কিনিবলৈ বহুত ইচ্ছা আছে দাদা দামটো কিমান এইজোপা কৈ দিয়কচোন এইজোপা দাম তোমাৰ প্ৰায় 2000 মান হ'ব আৰু ইয়াত যিটো পুলি আছে না ভণ্টি এই পুলিটো ল'ব পাৰা এইটো মানে 200 হয় 200 অনলি আৰু এইটো কলি লাগি আছে ন এভেইলেবল কলি এইটো মানে কি 12 মাহ লাগি থাকে নেকি এইটো 12 মাহ পাই থাকিবা তুমি এইটো লাগিছে যে এইখিনি লাগি পকি শেষ হৈ গ'ল আকৌ ফুল লাগিছে আকৌ কলি পাবা মানে 12 মাহ শেষ নহয় নন ষ্টপ আহি থাকিব টেঙা দেখিবলৈ বৰ ধুনীয়া কিন্তু কমলা আৰু সুগন্ধিযুক্ত হয় কমলাৰে কিন্তু খালে বহুত টেঙা আৰু আপোনালোকৰ নাৰ্চাৰীখনৰ নামটো কি কৈ দিয়ক আনন্দ নাৰ্চাৰী আমাৰ শিমলগুৰি ৰামগাঁৱত ন আনন্দ নাৰ্চাৰী মানে যিকোনো ফল মূল ফুল যি লাগে গছ চব প্লেণ্টেশ্যনৰ বস্তু আমাৰ নাৰ্চাৰীত পোৱা যায় কোনোবাই যদি লয় যাব পাৰে ন কোনোবাই যদি লয় যাব পাৰে আমিতো ৱেলকাম চবকে মাতি আছোঁ অহা যাওঁ বহুত যায় নহয় বহুত আহে নেকি হয় এতিয়া ইয়ালৈ আহিছোঁ কালি আহিলোঁ আজি 2-3 10 তাৰিখে যাম আৰু সামৰণি মাৰি মেলি ভাল লাগিছে আহি পিনি এতিয়া আজি আৰম্ভণি দিন কাৰণে 2-এজন কাষ্টমাৰ পাইছোঁ কাইলৈ আৰু হ'ব কাইলৈ দেওবাৰ ন আজি প্ৰথম দিনটো হৈছে ন সেইটো কাৰণে কাইলৈ মানে মেইন ফাংচনবিলাক কাইলৈ আহিব ভালো লাগিছে দিয়াচোন অকল বিক্ৰী বুলিয়ে নহয় বিভিন্ন মানুহ লগ পাইছোঁ তোমাকো লগ পাইছোঁ দিয়াচোন থেংক ইউ ভাল লাগিছে দেই অ'কে শুনক দাদা বোলে ডান্স কৰে হা নাৰ্চাৰীত জইন হোৱা বেছি দিন হোৱা নাই আৰু দাদা এতিয়া নতুন বছৰ বুলি আৰু এতিয়া অলপ নাচি দেখাব নিজে গান গাই অলপ ডান্স এটা দেখাব এই নালাগে গান লগাব নালাগে কপিৰাইট লাগি যাব এই দেখিছে নাই মজা ডান্স মাৰিছে দেই দাদা এইফালে মেলা হৈছে সেউজ বন নাৰ্চাৰী ক'ৰ পৰা আহিছে দাদা আপুনি মৰাণৰ অঁ বিক্ৰী হৈছে নাই আছে কাঠৰ বস্তু আছে এইবিলাক যি লয় চব 100 টকীয়া কেতিয়া আহিলে বেছি দিন এইফালে গোটেইখিনি দোকান এইফালে আছে আকৌ পিয়াংকু লগ পালে আহিছোন আমাক ক'ৰ পৰা ওলালেহি সঞ্জু দোকানত ৰখাই থৈ পলালে কবালে গাহৰি মাংস খৰিকাত দিয়া খাইছে নেকি পুৰা খাইছে দেখোন কি খাইছে বটল এটা লৈ লওক লগত চাওমিন খাম বুলি দোকানত কোৱাছোঁ এইটো পলাইছে আমাৰ দা পুতেক হয় তো ইয়াত আমি গুণগুণে বোলে চাওমিন খাই তো গুণগুণক চাওমিন খাবলৈ দিওঁ বা চাওমিন খাই আছে তো খাই বৈ আমি সোনকালে যাবগৈ লাগিব অঁ দুল কি খবৰ ভালে একদম হেপী নিউ ইয়েৰ নতুন বছৰ তোমালোকলৈও শুভেচ্ছা থাকিল কি খবৰ কেতিয়া আহিলি তহঁতি গাইজ মানে মই আহি আছোঁ এতিয়া ইয়াত ধোঁৱাচাং এই ধোঁৱাচাঙত গোটেই ধোঁৱা হৈ আছে যে গাহৰি এইবিলাক কি লগাই দিছোঁ বিলাহী মছলি এইবিলাক খাই এইবিলাক কি খাই চুঙা চাউল গাহৰি খোৱা সকলেতো মা এইটো ভিডিঅ' দেখি একদম পূৰা লোভ লাগিব আৰু তহঁতি চাই থাকিবি নে খাবি খাজা না মই পইচা দিম ন
খা ধৰি খা তো এইবিলাক দাদাক বহুত দিনৰ মন লগ পাইছোঁ মানে কি কৰি আছে বৰ্তমান এতিয়া ঘৰতে আছে নেকি এতিয়া অঁ বহুত এটা ভাল আপোনালোকৰ প্ৰথম মই ভিডিঅ'টো যেতিয়া বনাইছিলোঁ তেতিয়া আপোনালোকৰ দেউতাক সুধিছিলোঁ ইয়াত আছিলে সৰ্দাপুখুৰী ভিডিঅ'টো পুৰা দোকান বহুত বহিছে দোকান চকল বহুত চালোঁ আৰু আমি এতিয়া যাওঁগৈ বহুত বেছি ভাল লাগিলে এতিয়া 4টা বাজি গ'ল বহুত দেৰি হৈ যাব তো আমি এতিয়া ওলালোঁ এয়া চাওক পুৰা মেলাৰ পৰা ওলাই আহিলোঁ তো বহুত বেছি ভাল লাগিলে তো কাইলৈ আকৌ কোনদি আহিবই এই মেলা হৈ আছে নহয় বহুত মানুহ বহুত সোমালে জানো ভোক লাগিছিলে তো চাওমিন খাইহে গ'ল এতিয়া আকৌ আমি ঘৰত গৈ এতিয়া ভাত খামগৈ ইয়াত ভাত নাখাওঁ আৰু ঘৰৰ একদম ওচৰতে যিহেতু কিন্তু ইয়ালৈ আহিছোঁ যেন আমি বহুত দূৰত ফুৰিবলৈ আহিছোঁ তেনেকুৱা লাগিছে মানে বহুত বেছি ভাল লাগিছে আৰু প্ৰতি বছৰে আমাৰ ইয়াত পতা হয় তো মহোৎসৱ তো আপোনালোকে আহিব পাৰে সকলে একদম যাবৰ সময়ত এইবিলাক লগ পালোঁ নিউজ লাইভৰ সাংবাদিক ৰবি কামবে তো আপোনালোকক চিনাকি কৰাই দিছোঁ কওক নতুন বছৰৰ মানে কি আপোনাৰ পৰিকল্পনা আৰু ইয়াৰ পৰিকল্পনা বুলি ক'বলৈ গ'লে আহিছোঁ এতিয়া আজি চৰাইদেউ মহোৎসৱলৈ আৰু চৰাইদেউ মহোৎসৱৰ 3 দিনীয়া আজি কাৰ্যসূচী আছে প্ৰথম দিনাখন ইয়াত উপস্থিত হ'লোঁ খুব ভাল লাগিছে বহুত ঠাইৰ পৰা মানুহ আহিছে চাবলৈ আৰু যথেষ্ট এই ঠাইডোখৰ উৎসাহ কৰাৰ কাৰণে আমাৰ স্থানীয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰছাৰেও যথেষ্টখিনি কাম কৰি আছে আৰু আমি আহিছোঁ ইয়াত খুব ভাল লাগিছে আৰু ইয়াত বাণিজ্য মেলাৰ পৰা আৰম্ভ কৰি ইয়াত সাংস্কৃতিক অনুষ্ঠান আৰু বিভিন্ন ধৰণৰ অনুষ্ঠান ইয়াত প্ৰদৰ্শন কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াত আমি দেখোঁ খুব ধুনীয়াকৈ ৰাইজে দোকান পোহাৰ হেৰি কৰিছে আৰু আমি ইয়াত আহিছোঁ ৰাইজে যাতে এই 3 দিনীয়া কাৰ্যসূচীত যাতে সকলোৱে যাতে সহায় আগবঢ়ায় তাৰ কাৰণে কামনা কৰিছোঁ আগতে আমি প্ৰায় চিনাবলৈ আহিলে লগ পাই যিহেতু আগতে আপুনি মোক মানে ইণ্টাৰভিউ লয় এতিয়া হয় ক'বলৈ দিলোঁ বহুত বেছি ভাল লাগিলে আৰু মোৰ চেনেলটো গ্ৰ'থ হ'বলৈ আপুনি কিবা এটা কৈ দিয়ক হয় মোৰ চেনেলটো যাতে আগবাঢ়ি যাব পাৰে তাৰ কাৰণে সকলোৱে ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি দিব যাতে চেনেলটো আগবাঢ়ি যায় নতুন বছৰো হৈছে থাকিলে আপোনালোকে দোকান ঘৰ বহুত বেছি মানে আগতকৈ মানে এইবাৰ বেছি হৈছে ন আৰু প্ৰতি বছৰে ইয়াত পতা হয় মহোৎসৱ চৰাইদেউ মহোৎসৱ তো আপোনালোকে আহিব পাৰে 7, 8, 9 তাৰিখলৈকে আছে আজি 7 তাৰিখ হয় আৰু ভিডিঅ'টো আপলোড হ'ব কাইলৈ কিন্তু আজি মানে আপলোড কৰিব পৰা নাযাব সেইকাৰণে আপোনালোকে ভিডিঅ'টো চাব পাৰিব কাইলৈ আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ থেংক ইউ এতিয়া ইমানতে ভিডিঅ'টো সামৰিছোঁ